নমস্কাৰ, মই ডক্টৰ অংকুৰমান সন্দিকৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এটা ইম্পৰ্টেণ্ট ভিটামিনৰ বিষয়ে ক'ম, সেইটো হৈছে ভিটামিন B12। আৰু এই ভিডিঅ'টোত মই ভিটামিন B12 আমাৰ দেহত কি কামত আহে আৰু ভিটামিন B12ৰ অভাৱত আমাৰ দেহত কি লক্ষণ দেখা দিব পাৰে, এতিয়া ভিটামিন B12 কি খাদ্যত পোৱা যায় তাৰ বিষয়ে মই বিতংকৈ ক'ম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ভিটামিন B12ৰ প্ৰধান কাম হৈছে দেহত RBC আছে, লোহিত ৰক্তকণিকা, সেইবিলাক গঠন কৰাত সহায় কৰে আৰু সেইবিলাক পৰিপক্ক হোৱাত সহায় কৰে। আৰু এটা বিশেষ কাম কৰে ভিটামিন B12, সেইটো হৈছে মেগালোব্লাষ্টিক এনিমিয়াত ৰোধাত সহায় কৰে। আৰু দ্বিতীয়তে নাৰ্ভাছ ছিষ্টেমত বহুতো অৰিহণা যোগায় ভিটামিন B12। স্নায়ুবিলাকত যিবিলাক আমাৰ নাৰ্ভ আছে সেইবিলাকত এটা কভাৰ থাকে, এটা আৱৰণ থাকে, সেইটো মাইলিন চিট নামে জনা যায়। আৰু সেই যিটো প্ৰটেক্টিভ কভাৰ আছে, যিটো সুৰক্ষামূলক কভাৰ আছে, সেইটো গঠন কৰাত সহায় কৰে ভিটামিন B12। ইয়াৰ লগতে আমাৰ মগজুৰ কাৰ্যক্ষমতা সুচাৰুৰূপে চলি থকাটো ভিটামিন B12 সহায় কৰে। 3 নম্বৰতে ভিটামিন B12 DNA আৰু RNA সংশ্লেষণত সহায় কৰে। চতুৰ্থত ভিটামিন B12 এনাৰ্জি বিপাকীয় ক্ৰিয়াত সহায় কৰে, যেনে ধৰি লওক ফেটি এচিড, এমাইনো এচিড, তাৰ পৰা এনাৰ্জি মেটাবলিজিমত সহায় কৰে। 5 নম্বৰত চেৰ'টনিন নামৰ নিউৰোট্ৰান্সমিটাৰ প্ৰডাকশ্যনত সহায় কৰে, যিয়ে আমাৰ মুড আৰু কগনিটিভ ফাংচনবিলাকত সহায় কৰে। এইকেইটা হ'ল আপোনাৰ ভিটামিন B12ৰ উপকাৰিতা। এতিয়া ভিটামিন B12ৰ যদি অভাৱ হয় আমাৰ দেহত কি লক্ষণে দেখা দিব পাৰে। ভিটামিন B12ৰ ফলত প্ৰধানকৈ দেখা দিয়া যিটো লক্ষণ বা আমি ক'ব পাৰোঁ সমস্যা হৈছে, সেইটো হৈছে মেগালোব্লাষ্টিক এনিমিয়া। মই যিটো প্ৰথমতে কৈ আহিছিলোঁ আপোনালোকক, যদি মেগালোব্লাষ্টিক এনিমিয়া হয় তেতিয়া কি হয়, আমাৰ যিবিলাক RBC আছে, RBC মানে লোহিত ৰক্তকণিকা, সেইবিলাক পৰিপক্ক নহয়, মেচিউৰ নহয়, যাৰ ফলত কি হয়, এই RBCবিলাকে হেমোগ্ল'বিন কেৰিং কেপাচিটিটো কমি যায়, হেমোগ্ল'বিন কেৰি কৰিব নোৱাৰে। হেমোগ্ল'বিন যিহেতু কেৰি কৰিব নোৱাৰে, তেতিয়া কি হয়, ব্যক্তিগৰাকী কমকৈ অক্সিজেন পায়, সেইবাবে তেওঁ দুৰ্বল অনুভৱ কৰে। হেমোগ্ল'বিন কম হোৱাৰ ফলত ছালবিলাক হেতা পৰি যাব পাৰে, আগতে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হ'ব পাৰে। ইয়াৰ লগতে নিউৰ'লজিকেল লক্ষণো কিছুমান দেখা যায়, যেনে ধৰি লওক ভৰি হাতবিলাকত জিনজিনাই থকা, খোজ কঢ়াত অসুবিধা, হতাশা বা মানসিক অৱসাদৰ চিকাৰ হ'ব পাৰে। ইয়াৰ লগতে মুখৰ ভিতৰত কিছুমান লক্ষণ দেখা যায়, যেনেকৈ ধৰি লওক মুখৰ ভিতৰত ঘাঁ লগা, জিভাত ঘাঁ লগা, তেনেধৰণৰ লক্ষণো দেখা যায় ভিটামিন B12ৰ অভাৱৰ বাবে। এতিয়া আহোঁ ভিটামিন B12 আমি কোনবোৰ খাদ্যত পাব পাৰোঁ। ভিটামিন B12ৰ এটা বৈশিষ্ট্য হৈছে যে এই ভিটামিন B12 বিশেষকৈ নন ভেজ খাদ্যতে পোৱা যায়। আৰু যিসকল ভেজিটেৰিয়ান থাকে তেওঁলোকৰ ক্ষেত্ৰত প্ৰায় দেখা যায় যে তেওঁলোকে ভিটামিন B12ৰ অভাৱত ভোগে। আৰু ভিটামিন B12 থকা খাদ্যসমূহ হৈছে আপোনাৰ যি চিকেন লিভাৰ আৰু চেলফিছ, মানে যিবিলাক টান খোলা থকা কিছুমান চেলফিছ কিছুমান জীৱ আছে, তেনেকৈ ধৰি লওক আপোনাৰ কেঁকুৰা, ক্লেম সেনেকুৱাবিলাকত পোৱা যায়। তাৰপিছত আপোনাৰ মাছত পোৱা যায়, টুনা মাছত। তাৰপিছত আপোনাৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা যিবিলাক খাদ্য আছে, চীজ, তেনেকুৱা ধৰণত ভিটামিন B12 পোৱা যায়। আজিকালি পিছে বজাৰত এনেকুৱা উপলব্ধ আছে ভেজিটেৰিয়ানসকলৰ কাৰণেও ফৰ্টিফাইড কিছুমান ফুডছ, সেইবিলাকত ভিটামিন B12 মানে এড কৰি দিয়া হয়, তেনেকুৱা ধৰণৰ উপলব্ধ আছে। তেনেকুৱাবিলাক খাদ্যটো আপোনাৰ ভিটামিন B12 পোৱা যায়। এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ ভিটামিন B12ৰ বিষয়ে। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক বেলেগ এটা ভিটামিনৰ বিষয়ে ক'ম। আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।